বুঝানো আকাশখন ধুনীয়া বুঝানো তৰাৰে জিলিকা বুঝানোই মনৰে খৰগ সো হেল্ল' ফ্ৰেণ্ডছ মই এখন জেব্ৰনিক্সৰ কিবোৰ্ড অৰ্ডাৰ কৰিছিলোঁ আৰু মই আনবক্সিং আগতে কৰি দিছোঁ যাতে টাইম ৱেষ্ট নহয় আৰু বলক প্ৰডাক্টটোৰ ওপৰত আহি যাওঁ আৰু এইখন হৈছে কিবোৰ্ডখনৰ কভাৰটো ইয়াতে হৈছে জেব্ৰনিক্সৰ এইখন আৰু ইয়াৰ মডেলটো হৈছে জেব্ৰনিক্সৰ K35 আৰু পিছপিনে কিছুমান বস্তু লিখা আছে আপুনি পঢ়ি চাব পাৰে চাই ল'ব পাৰিব যিখিনি আছে লিখা আছে আপুনি চাই ল'ব পাৰিব আৰু এইটো হৈছে আপোনাৰ কম্বো ডিল হয় এইটো ফ্লিপকাৰ্টৰ কম্বো ডিল হয় এইটো মাউছ আৰু কিবোৰ্ড এইখন হৈছে কিবোৰ্ডখন আৰু এইটো হৈছে মাউছটো কাৰণ এইটো হৈছে কম্বো ডিল লগত মাউছ আৰু কিবোৰ্ড একেলগে থাকিব আৰু এইটো হৈছে জেব্ৰনিক্সৰ হয় আৰু এইটো মাউছটো হৈছে আপোনাৰ 1200 DPI আৰু মই এতিয়া লেপটপৰ লগত কিবোৰ্ডখন আৰু মাউছটো কানেক্ট কৰি লৈছোঁ আৰু মাউছটো চাইছোঁ মাউছটো খুবেই ভাল আছে কোনো ডিলে নকৰে কোনো লেগ নামাৰে আৰু ধুনীয়া ফলত কাম কৰে কাৰণ এইটো 1200 DPI হয় DPI যিমান ভাল বেছি থাকিব সিমান বেছি ভাল আৰু এইটো হৈছে আপোনাৰ 1200 DPI সেইটো কাৰণে মাউছটো বহুত স্মুথ চলে মাউছটো ইউজ কৰিবলৈ খালি বহুত স্মুথ হয় আৰু এইটো মোৰ আগৰ মাউছটো আছে এইটো আপোনাৰ ওৱাৰলেছ আছিলে বেটাৰী লাগে দুটা সো এইখন মোৰ আগৰ কিবোৰ্ডখন এইখন কোনো অসুবিধা হোৱা নাই খালি কেইটামান অলপ প্ৰেছ কৰোঁতে অলপমান জোৰকৈ প্ৰেছ কৰিব লাগে আৰু কোনো এনেই বেলেগ কোনো অসুবিধা নাই এইখন মোৰ মোটামুটি 5-6 বছৰ হৈ গৈছে কিবা এটা এতিয়া টাইপ কৰি চাওঁ কিবোৰ্ডখন আৰু কিবোৰ্ডখনৰ কীবিলাক মানে যেতিয়া প্ৰেছ কৰিব খুবেই স্মুথ হয় ভাল আছে আৰু 500 টকাৰ ভিতৰত আণ্ডাৰত আপুনি আৰু কি হেৰি কৰিব আৰু তথাপিও বহুত ধুনীয়া কোৱালিটি ডিচেণ্ট কোৱালিটি ধুনীয়া আছে আৰু টাইপ কৰিও ভাল লাগে যিবিলাকে ধৰক কম্পিউটাৰৰ দোকান আছে যিকোনো ক্ষেত্ৰত আজিকালি লাগে কিবোৰ্ড সকলোতে ধুনীয়াকৈ ইউজ কৰিব পাৰে কোনো প্ৰব্লেম নাই আমাৰ অসমখনে লিখোঁ অসম আৰু ঠিক আছে আৰু কিবা এটা টাইপ কৰি লওঁ আৰু ইয়াতে ওপৰৰ পিনে 1 2 3 4 দিয়া আছে আপুনি ইয়াৰ পৰা 1 2 3 4 যিটো নাম্বাৰিং আছে আপুনি নাম্বাৰ ইউজ কৰিব পাৰে আৰু ছাইডৰ পিনেও দিয়া আছে 1 2 3 4 আপুনি এইটো দি ইউজ কৰিব পাৰে আপোনাৰ দুটা আছে সুবিধা এইটো ভাল হয় আৰু ফটফট হৈ যায় কিন্তু এতিয়া বৰ্তমানটো কাম নকৰিব 1 2 3 কাম নকৰে কাৰণ এইটো এটা নাম্বাৰ লক লিখা আছে নাম লক নাম্বাৰ লক এইটো প্ৰেছ কৰাৰ পিছতে এই কিবোৰ্ডখন মানে যিটা আছে কি মানে 1 2 3 এইকেইটা কাম কৰিব এই সুইচটো আপুনি প্ৰেছ কৰিব লাগিব আগত আৰু এইটো বেছি হাইলাইট কৰা আছে ৰুপিছৰ চিনটো যিটো আমি দেখা পাইছে ৰুপিছৰ চিনটো কিবোৰ্ডখনত হাইলাইট কৰা আছে জেব্ৰনিক্সৰ এইটো এতিয়া বৰ্তমান এনেকৈ যদি আমি প্ৰেছ কৰোঁ এইটো কাম নকৰিব এতিয়া আপুনি এটা সৰু এটা ছফ্টৱেৰ এটা ডাউনলোড কৰিব লাগিব গুগলত পাব বা ইউটিউবত চাব পাৰে ধুনীয়া ভিডিঅ' এইটো আছে বাৰু তাৰ ছফ্টৱেৰটো যেতিয়া ইউজ কৰি ছফ্টৱেৰ ইনষ্টলটো কৰাৰ পিছতে আপুনি এই ৰুপিছৰ কে চিনটো আপুনি ইউজ কৰিব পাৰিব আৰু আপুনি সকলো ডকুমেণ্টছত বা যিকোনো আপুনি এইটো ইউজ কৰিব পাৰিব যিকোনো ক্ষেত্ৰত ইউজ কৰিব পাৰিব আৰু এইটো প্ৰাইচটো আপোনাৰ হৈছে 490 টকা প্ৰাইচটো ইয়াৰ দাম হৈছে 490 টকা কিবোৰ্ডখনৰ দাম কম্বো ডিল আৰু প্লাছ মই ফাৰ্ষ্ট পে'মেণ্ট কৰিছিলোঁ পে'টিএম দি সেইটো কাৰণে মোৰ 25% মোৰ পে'টিএম ৱালেটত আহি গৈছিলে মানে এইটো মোৰ পৰিছে 465 টকা পৰিছে আৰু খুবেই ভাল ডিল আছে আপুনি নিশ্চয় মোৰ তাৰ লিংকটো থাকিব আপুনি চেক আউট কৰিব আৰু চাব পাৰে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ